যদি ওলাই আহিবলৈ চেষ্টা কৰিছিল কিন্তু তেওঁলোক বিফল হৈছিল তাক ইয়াক এক কৰুণ দৃশ্য দেখা পোৱা গৈছে মই কিছু আগলৈ যাব পাৰি নেকি শশাংকক কিছু আগলৈ যাব পাৰি নেকি আমি কাষৰ অঞ্চলত চাম এই আমি উঠোৱাৰ পিছত নিজৰ এই বাওঁ দিশেদি আমি সেই দৃশ্যটোতকৈ আমি বাওঁ দিশে যাব পাৰিম এই কিনাৰলৈ গোটেইকে দেখাবলৈ সক্ষম হম আমি এইখন গাড়ী অতি সাৱধানে সংযতনে যোৱাটো ভাল একদম দেউতাকে ওলাওঁতে দেখিছোঁ দেউতাকে হাপুত মাৰি ধৰি আছে গোটেই ছোৱালী তিনিজনী মাক গোটেইখিনি হাপুতা হাপুতি কৰি আছে গাড়ীতে এতিয়া যিহেতু এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে যিখন গাড়ী উদ্ধাৰ কৰিছে সেই উদ্ধাৰ কৰি কৈছে তিনি মাতৃ কন্যা আৰু পত্নীসহ হৰেণ মুৰাইত্ৰী সকলো পৰিয়ালকে সকলো পৰিয়ালকে হাবত মাৰি ধৰি থকাৰ এক দৃশ্য তেওঁলোকে দেখা পাইছে এটা কৰুণ ঘটনা যি ঘটনা সংঘটিত হৈ গ'ল আৰু এই ঘটনা যেতিয়া প্ৰত্যক্ষদৰ্শীয়ে এজিআৰ বাহিনী বা অন্যান্য লোকসকলে যেতিয়া প্ৰত্যক্ষ কৰি আহিল নদীৰ বুকুত তেওঁলোকে ব্যক্ত কৰিছে যে সকলোৱে তেতিয়া তেওঁ হুমলা কৰিছিল তেওঁলোকে উদ্ধাৰ হৈছিল হৰেণ বুঢ়াই মাতৃকে ধৰি সকলো তিনি কন্যাকে হাবুত মাৰি ধৰি আছিল আৰু এই হাবিত মাৰি ধৰি থকা এক দৃশ্য কৰুণ দৃশ্য আমি এতিয়া প্ৰত্যক্ষ কৰিবলৈ গৈছোঁ আৰু যি দৃশ্য প্ৰত্যক্ষ কৰি আহিছিল এজিআৰ আমি এই বোটখনৰ ওপৰত যদি উঠিব পাৰোঁ এইখনৰ পৰা কমনে দিগদাৰ হ'ব নেকি পাম এইখনৰ পৰা সেই দৃশ্যৰে প্ৰত্যক্ষ কৰিছে অতি মৰ্মান্তিক অতি কৰুণ দৃশ্যৰে প্ৰত্যক্ষ কৰিছে শ্বাসৰুদ্ধকৰ পৰিৱেশ ইতিমধ্যে দিখৌ নৈত বুকুত আবদ্ধ হৈ পৰা হৰেণ বৰুৱাৰ সেই 5জনীয়া পৰিয়ালটোৰ মৃতদেহ আৰু লগতে যিখন অভিশপ্ত বাহন সেয়া উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল